Muy también. Hello, নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল ধীৰাজৰ ব্লগ। মই এতিয়া আছোঁ ঘৰত। তো আজি হৈছে উৰুকা ভোগালী বিহু। তো ভোগালী বিহু শুভেচ্ছা থাকিল বহুত বহুত সকলোকে ভোগালী বিহু শুভেচ্ছা দিলোঁ। আৰু মোৰ লগত আছে লগৰকেইটা, সিহঁতে ভেলাঘৰ এটা বনাইছে দেখাই আছোঁ। তো মোৰ পিছত আছে এইটো ভেলাঘৰ। তো গাঁৱত এনেকৈ বনোৱা হয়। সিহঁতে বনাইছে আজি আহিছে খাম। তো ধুনীয়াকৈ দেখাই আছোঁ, চাই যাব এনলৈকে। এতিয়া অলপ ফ্ৰেছ চেছ হওঁ, চুলি কাটিব লগা আছে, দীঘল হৈছে বহুত, চুলি তুলি কাটি আহোঁ। তো চাই যাব ভিডিঅ'টো এনলৈকে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো লেটছ গ' গাইছ, দেখাই আছোঁ ভেলাঘৰটো, চাই লওঁ এবাৰ। তো এইটো ভেলাঘৰ, এইটো দেখাই দিছোঁ আপোনালোকক চাৰিওফালৰ পৰা। সৰুকৈ বনাইছে এনেই খানা খাব পৰাকৈ। কালি ৰাতি বৰষুণ দিলে, এইফালে লাইট চাইট অনা হৈছিল ধুনীয়াকৈ। বৰষুণ দিয়াৰ কাৰণে ৰাতি থাকিম বুলি ভাবিছিলোঁ, থকা নহ'ল ইয়াতে। আজি ৰাতি থাকিব লাগিব, উৰুকা যিহেতু। এইফালে তাৰপিছত পৰিয়ে আছে এনেকৈ। তো বলক কটা হৈ গ'ল। এতিয়া ঘৰলৈ যাম, একদম গা চা ধুম। তো তাৰপিছত দেখাই আছোঁ গোটেই কেনেকুৱা হয় ভোগালী বিহু গাঁৱত। তো দেখাই যাম, খানা চানা হ'ব ধুনীয়া। এইফালে মাংস চাংস কাটি আছে, এইফালে গাহৰি কাটি আছে, পক মাছ এইফালে ধুনীয়াকৈ কাটি আছে এনেকৈ। আৰু এইফালে আমি চুলি কাটিলোঁ, এইফালে এতিয়া ধনে কাটি আছে চুলি ধুনীয়াকৈ। তো দেখাই যাম, ভিডিঅ'টো এণ্ডলৈকে চাই যাব। তো বলক ঘৰলৈ যাওঁ এতিয়া। আৰু আমাৰ চাউণ্ড চিষ্টেম আছে, চাউণ্ড চিষ্টেম ৰেডি কৰি থৈ দিছে। তো কোনোবা আহিব নিবৰ কাৰণে, এয়া ফিটিং কৰি থৈ দিছে, লৈ যাব। আৰু এইফালে আমাৰ ঘৰৰ ওচৰৰে বৰমাহঁতে লাড়ু পিঠা বনাইছে মাহঁতৰ লগত। তো এইফালে দেখাই আছোঁ, গেছ চেছ একদম তলত নুমাই লৈছে পূৰা বিহু লাগি গৈছে আৰু ভোগালী বিহু। এইফালে লাড়ু চাড়ু পিঠা চিঠা বনাব এতিয়া। তো ৰাতিলৈ চুঙা পিঠা বনাব। আৰু এইফালে ৰাতিৰ কাৰণে দেউতাই পূৰা যোগাৰ কৰি আছে খানা পিনাৰ। এইফালে চৌকা বনাইছে, ইয়াতে ভাত চাত বনাব, ৰাতি মাংস চাংস বনাব। তো দেখা বজাৰত আহিছোঁ, দিব লগা আছে আৰু আহিব গুৱাহাটীৰ পৰা আহি গ'ল পূৰা ধুনীয়াকৈ। আৰু এইফালে আছে ইহঁত পূৰা ডিছকাছ কৰি আছে এতিয়ালৈ, কোনোবাই নাই খানা কি কৰি খাওঁ নে নাখাওঁ। আৰু পূৰা যাম এই বিহুৰ কাৰণে বেছি হৈছে। বজাৰ এনেই আছিলে, এইটো শুক্ৰবাৰে বজাৰ হয়, কিন্তু আজি কিবা বুধবাৰ, আজি বৃহস্পতিবাৰ। আজি একদিন আগতে কৰি দিলে বজাৰটো, কালিৰ কাৰণ বিহু। তো এতিয়া যাওঁ বজাৰ কৰি ঘৰলৈ যাই টাউনৰ ফালেও যাব লগা আছে, কাম আছে। তো দেখাই যাম, চাই যাব আপোনালোকে। ঘৰত যাব, আমি এইফালে যাম টাউনৰ ফালে অলপ। তো টাউনত নাযাওঁ, এনেই আগৰ নেকি, তাৰপিছত যাই থাকিম আৰু। তো বলক। তো গাইছ, এইফালে মাহঁতে ধুনীয়াকৈ পিঠা চুঙা পুৰি আছে। আমাৰ গাঁৱত এনেকৈ পিঠা চুঙা পুৰা হয়, জানে চবে। তো এইফালে আইতাও আছে, এইফালে মা আছে, আইমণি আমাৰ পুৰা ছোৱালী। তো বনাই আছে ধুনীয়াকৈ, দেখাই আছোঁ, চাই যাব ধুনীয়াকৈ। এইফালে বাঁহ আছে, কটা বাঁহ, এইফালে কটা মৰত বনোৱা হৈছে। আৰু এইফালে কি জাতি বাঁহ আমাৰ বিজুলী বাঁহ চুঙা, এয়া বিজুলী বাঁহত বনোৱা হৈছে। এইফালে গোটেইকেইটা কটা বাঁহৰ চুঙা অলপ টেষ্টি হয়, ধুনীয়া লাগে খাই। তো এইফালে খেৰেৰে পৰা হয় এইফালে। তো গাঁৱত খেৰ থাকে, চবৰে ধান চান আছে আৰু। তো আইতা আছে এইফালে।
দেখাই আছোঁ চাই যাব। বহুত দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। বিশ্ব পাপু এইফালে বিশ্বজিৎ, তো দুজন বিশ্বয়ে ধৰ আহি আছে ধুনীয়াকৈ, আৰু বিশ্বই এইফালে ব্লগ বনাই আছে, ময়ো বনাই আছোঁ। তো চাই যাব এনেলৈকে ভিডিঅ'টো দেখাই আছোঁ আগলৈ কি হয়। তো বস্তু এটা আনিব লগা আছে, ইমাৰ্জেঞ্চিটো যাব লাগিব তাতে। তো চাই যাব এনেলৈকে ভিডিঅ'টো। তো লেটছ গো গাইজ, হেপী ভোগালী বিহু। এই ভিতৰত ধুনীয়াকৈ এইফালে ভেলাঘৰৰ ভিতৰত আছোঁ। তো চবকে কওঁ হেপী ভোগালী বিহু। আমাৰ ধুনীয়াকৈ ডেন্স চেন্স হৈ আছে গাইজ, ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক, পুৰা দেখাই আছোঁ। ডেন্স চলি আছে পুৰা আমাৰ গাইজ, হৈ আছে এইফালে গাইজ। The next day. আজি হৈছে দুবাহী, আজি আৰু এইটো ভেলাঘৰটো জ্বলাই দিব। তো মই আহি গৈছোঁ, ৰাতি দেৰি হৈ গ'ল সেইকাৰণে আৰু ব্লগ শ্লগ নবনালোঁ। তো এতিয়া ভেলাঘৰ জুলুকা পাৰ দি আছোঁ। বিশ্ব চব আছে লগৰবিলাক, তো গাঁৱৰ মানুহবিলাকো আহিছে, দেখাই আছোঁ ধুনীয়াকৈ জ্বলোৱা হ'ব, দেখাই যাওঁ সম্পূৰ্ণ। আৰু ভোগালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। তো আজি দুবাহী যিহেতু চাব এনেলৈকে ভিডিঅ'টো, তো দেখাই লাগে চাই যাম পুৰা। আমাৰ গান চান বজি আছে, অলপমান পিছত আমি জুই লগাই দিম ভেলাঘৰটো। তো আমাৰ পুৰা জুই চুই পুৱাই আছে চবে। তো গাই চাই যাব আৰু পুৰা দেখাই আছো। এতিয়া বাহিৰত জুই পুৱাই আছো, এতিয়া এইটো জ্বলাম আমি। ভেলাঘৰ জুই লগাই দিম এতিয়া। তো চাই ভেলাঘৰ জুই দিয়া হৈ গ'ল পুৰা। লাগি গ'ল এতিয়া জুই। এতিয়া মন্দিৰত যাবলৈ চব ৰেডি, আৰু চব আহি গৈছে এইফালে। আমাৰ আছে আৰু মানুহবিলাক, এইবিলাক আমি বনাই আছোঁ। গতিকে যাই আছোঁ এতিয়া মন্দিৰত, বাথৌ মন্দিৰত যাম, নামখলা বুলি কয়। তো চব আছে এইফালে, দেখাই আছোঁ এনেলৈকে চাই যাব ধুনীয়াকৈ। তাতে যাই মন্দিৰটো ধুনীয়াকৈ দেখাম। তো যাই থাকোঁ। আমি এতিয়া মন্দিৰত যাম, আমি বাথৌ মন্দিৰত যাম। আমি এতিয়া মন্দিৰত ভগৱানৰ ওচৰত পূজা কৰিম। আমাৰ চব আছে এইফালে সিহঁত, আৰু সিহঁতে আহি পালে আমি যাম। 4জনমান 5জনমান আছে আহি। সিহঁত আমি এতিয়া এইফালে দেৰমুনত আছোঁ, দেৰমুনৈ পাইছোঁ, দেৰমুনৈৰ পৰা যাম। তো ব'লক।
দিছে তো ধুনীয়াকৈ খেলা হৈ আছে দেখাই দিছোঁ আপোনালোকক গাইছ আমি এতিয়া হাফমাৰা পাই গৈছোঁ হাফমাৰা দলঙৰ ওপৰত আছোঁ আৰু আমাৰ লগৰকেইজন আহি আছে ইয়াতে ৰৈছোঁ সুন্দৰ ভিউ ধুনীয়া ভিউ এটা দেখিব পায় আৰু এইফালে পূজা হ'লে ধুনীয়া পূজাৰ মূৰ্তি উঠোৱা হয় ইয়াত থানাত আহি পেলাই তো চাই যাব আৰু দেখাই আছোঁ ধুনীয়া ভিউ ডাঙৰ নদী চাই যাব আৰু আহি আছে সিহঁতকো দেখাই আছোঁ তো বলক আমি এতিয়া ক'ত যাম বাথৌ মন্দিৰ নামঘৰ হিমবা বাথৌ মন্দিৰ যাই আছো তো লেটছ গো গাইছ আৰু কেইটামান আহি আছে আহিবলৈ যাম তো পাই গৈছোঁ গাইছ বহুত মানুহ আছে চাগে আজি বিহু বুলি তো ইয়াতে আমি গাড়ী পাৰ্ক কৰি দিম এফালে ছাইডত পাই গৈছোঁ বাইকখন ধৰি ইয়াতে বাইকখন পাৰ্ক কৰি লওঁ আৰু ইহঁত আহি আছে আমাৰ ইহঁত চব আছে এইফালে ধুনীয়াকৈ দেখাই দিছোঁ সিহঁতক ধুনীয়াকৈ গাড়ী চাড়ী চব দিছোঁ লাইন কৰি আমি এইকেইজন আহিছোঁ চব গাঁৱৰে ল'ৰা বহুত ভাল লাগিছে তো বহুত দিনৰ মই লগ গৈছোঁ চব কোনো ঘৰত নাথাকে তো আহিছোঁ আজি ধুনীয়াকৈ তো লেটছ গ' গাইছ চাই আছোঁ ভিতৰত দেখাই আছোঁ এটা আমি মন্দিৰৰ ভিতৰত সোমাই যাম এইখন মেইন গেট আপোনালোকক দেখাই দিছোঁ তো সকলোৱে যাম আমি সোমাইছোঁ একদম ধুনীয়াকৈ তো লেটছ গ' গাইছ ফাইনেলি পাই গ'লোঁ হিৰণ্য বাথৌ মন্দিৰ আপোনালোকক দেখাই আছোঁ এফালে আমি মন্দিৰৰ লেফ্ট চাইডে আহিছোঁ ধুনীয়া ভিউ আৰু এইফালে ভিতৰৰ ফালে দেখাই আছোঁ আপোনালোকক তো ইয়াতে ভৰিয়াত অলপ চিলাই ধুনীয়াকৈ দেখাই আছোঁ ভিতৰত যাম আৰু ভিতৰত আছে বহুত মানুহ আজি বিহু উপলক্ষে বহুত মানুহ আহিছে আৰু এইফালে পুখুৰী এটা আছে ধুনীয়া পুখুৰীটো ইফালে চাব পাৰে ধুনীয়া আপোনালোকে আৰু এইফালে খুৰাহঁতে বহি আছে এইফালে ঘৰ লোকেল মানুহ খুৰাটো আপোনালোকক ইয়াৰে আপোনালোকৰ নিজৰ এইটো আমি আহিছোঁ বহুত ভাল লাগিছে খুৰা কিবা এটা কৈ দিয়ক মন্দিৰটো ৭২ চনতে ১৯৭২ চনতে আমাৰ হেৰি হয় আৰম্ভ হৈছিল ইয়াৰ পিছত ২০০০ সম্পূৰ্ণকৈ বনাই ৰাইজৰ কাৰণে উৎসৰ্গ কৰা হৈছে ভাল লাগিছে পুৰা আহি পেলাই ইয়াতে আমাৰ এতিয়া বহুত দূৰৰ পৰা আহিছোঁ মঙলৰ পৰা আহিছোঁ ভাল লাগিছে তো বহুত মানুহ আহিছে আমাৰ গাঁৱৰে মোটামুটি ২০জনমান মানুহ আহিছে বহুত ভাল লাগিছে আৰু ভোগালী বিহু বহুত তো গাইছ আপোনালোকক ইয়াৰে লোকেল খুৰা এজনৰ লগত কথা পাতি দিলোঁ ধুনীয়াকৈ দেখাই দিলোঁ তো দেখাই আছোঁ এণ্ডলৈকে চাই যাব ভিডিঅ'টো তো লেটছ গ' পানী অলপ চিটাই লওঁ পানী অলপ দি কৃষ্ণ কৃষ্ণ গা চা ধুই আহিছোঁ টেনশ্যন নাই একদম তো যাই থাকোঁ ভিডিঅ'টো এণ্ডলৈকে চাই যাব লেটছ গ' গাইছ দেখাই আছোঁ চাই যাব ভিতৰত যাওঁ এতিয়া ভিতৰত সোমাই আহিছোঁ ধুনীয়া পৰিৱেশ আৰু এইফালে আছে কিবা কিবি এইটোৱে হৈছে চিনাৰী ভিতৰৰ ধুনীয়া ভিউ ভিউ যাম তাতে ভিতৰত যাম ভিতৰত সেৱা চেৱা ল'ম আমি ধুনীয়াকৈ তো দেখাই আছোঁ চাই যাব এনেলৈকে এইফালে আছে আমাৰ পাৰ্টিবিলাক এইফালে আছে পুৰা লগ পাইছোঁ ভালকৈ আজি আহিছে হেপী ভোগালী বিহু আৰু আমাৰ এইফালে আছে আৰু চব ভিতৰত যাম সেৱা ল'ম তো দেখাই আছোঁ চাই যাব একপাক ঘূৰি দেখাই দিছোঁ আপোনালোক তো এইটো হৈছে বাথৌ মন্দিৰ তো চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ একপাক ঘূৰাই দিছোঁ ধুনীয়াকৈ চাই যাব এতিয়া এইফালে বহুত মানুহ আৰু ফটো চটো উঠিব বহুত ভাল হয় আৰু মেইন এইটো ওপৰৰ মণিকোট
আৰু এইফালে আমাৰ ফটো উঠাত ব্যস্ত আৰু মইতো নিজে উঠিব পৰা নাই ফটো তো ইহঁতে ব্যস্ত পুৰা আমি যাই আছোঁ আগৰ ফালে ধৰণত আছে তো ব্লগ বনাই আছোঁ ধুনীয়াকৈ আৰু এতিয়ালৈ খানা পিনা একো খোৱা হোৱাই নাই তো কিবা কিবি খাম ফটো উঠিব লগা আছে তো দেখাই যাম ভিডিঅ'টো এনলৈ চাই যাব লেটছ গো গাইছ তো ইয়াৰ পৰা যাওঁ এতিয়া আমাৰ সকলোবিলাক আহি ইয়াতে লৈ গৈছে আহি গৈছে চব আৰু এইফালে ইহঁত আছে চব তো ইয়াৰ পৰা ওলাই যাওঁ এইটো মন্দিৰ আছিল ওলালোঁ ইয়াৰ পৰা এইটো মেইন গেট দেখাই দিছোঁ আপোনালোকক তো ইয়াৰ পৰা আহিলোঁ তো ইয়াৰ পৰা এতিয়া ওলাই যাওঁ পিছফালে গাড়ী আহি আছে সিহঁতেও আমি যাই আছোঁ এতিয়া আকৌ তো গাইছ এতিয়া ঘৰ পাই যাম আৰু এইটোৱে আছিল এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিঅ' নতুন জেগাৰ সৈতে তো টিল দেন টাটা বাই বাই